हेलो गाइस गुड मॉर्निंग এতিয়া 5টা বাজিছে আমি ওলাই ললো ওয়ার্কৰ কাৰণে বহুত দিন বলক 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 তো গাইস এতিয়া আমি ঘৰৰ পৰা আহি আছো প্ৰায় 1 কিলোমিটাৰ মানে হ'ল হি আহা তো চল আমাৰ এই হাতীটো কাজি লৈ আহিছো ফুৰাবৰ কাৰণে আপোনালোকে জানে ন কোন হাতী আপোনালোকে কৈ দিয়ক না কোন হাতী তাই সদায় শুই থাকে হা মই সদায় তাইক উঠাই আনিব লাগে কুম্ভকৰ্ণৰ দৰে শুয়ে থাকে আপোনালোকেতো দেখিছে কোন হাতী তো আমাৰ এই হাতী পোৱালি পিছত কুকুৰ আছে দেখিছে আমাৰ লগত কুকুৰ আহি আছে হয়তো পিছে কুকুৰ গৈছে পথাৰৰ মাজে মাজে আমাৰ এই ৰাস্তাটোত বহুত মানুহে খোজ কাঢ়িবৰ কাৰণে আহে আজি হয়তো অহা নাই কাৰণ বৰষুণ দি আছিলে অলপমান চাওকচোন একদম সকলোফালে গ্ৰীনাৰী হৈ আছে এয়া আমি ৰাস্তাটোতে খোজ কাঢ়িবৰ কাৰণে আহোঁ ৰাতিপুৱাই অলপমান বোকা হৈ গ'ল বৰষুণ দি আছিলে কাৰণে বাইদেউ হাতী হৈ যোৱা কাৰণে আগত গৈ আছে বৰকে খোজকাঢ়ি তাৰ পিছে আৰু ৱাক কৰি আহি পেলাই আমি এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাই আছোঁ ৰুটি বনাই আছিলোঁ মই 9টামান বজাত গাইজ আমি ৱৰ্কআউট কৰি আহি পেলাই ব্ৰেকফাষ্ট বনালোঁ বনাই মেলি আমাৰ হৈ গ'ল ব্ৰেকফাষ্ট আজি ব্ৰেকফাষ্টত আছে ৰুটি আৰু ৰাজমাহ তৰকা এয়া এতিয়া ব্ৰেকফাষ্টটো খাই লওঁ আপোনালোকে চাই থাকিবলৈ স্কিপ নকৰিব ত' গাইজ মই এতিয়া এটা বস্তু বনাম বুলি ভাবিছোঁ আৰু কি বস্তু বনাওঁ দেখাই দিম আপোনালোকক চাই থাককচোন এয়া কেৰাহীত মই 1 লিটাৰ আমুল তাজা গাখীৰ দি ল'লোঁ এয়া দি লৈছোঁ কণ্টিনিউ লৰাই থাকিব এনেকৈ ৰখি যাব নালাগে লৰাই থাকিব প্ৰায় 20 মিনিটমানৰ পিছত গাখীৰখিনি ডাঠ হোৱাত মই ইয়াত চেনি দি দিলোঁ এয়া 1 পোৱা চেনি দিছোঁ মই চেনি দি লৰাই আছোঁ লৰাই থাকিম আমাৰ বাইদেৱে কি বনাইছা কি বনাইছা তাই তামোল খাই আছে এই বহুত তামোল খাই বুজিছেনে একদম পূৰা মুখ চুখ ৰঙা হৈ আছে আৰু এই কি পেৰা বনাই আছে ন পেৰা বনাইছে আমাৰ বাইদেৱে পেৰা খুৱাব দেই তাই কিন্তু একো ভাল নবনাই হা তাই মানে আৰু মই চব ময়ে কৰি দিব লাগিব যেতিয়া মই তাই মই কিবা বস্তু বনাওঁ নহয় চবখিনি ময়ে কমপ্লিট কৰি দিব লাগে তাই পূৰা ওপৰতে হাতা লৰাই আছোঁ আৰু মিছা নহয় সঁচা আপোনালোকে যেতিয়া মানে আমি ৰেচিপিবোৰ আমি বনাম নহয় তেতিয়াহ'লে দেখিয়ে আছে আপোনালোকে দেখিবলৈ পাবই ন যেতিয়া আমি ৰেচিপি দুইজনে মিলি বনাম নহয় তেতিয়া আপোনালোকে দেখিয়ে থাকিব আৰু তেতিয়া আপোনালোকে ক'ব যে কোনে বেছি কাম কৰিছে আৰু মই যেতিয়া আমি বনাব ধৰোঁ কিবা এটা বস্তু তেতিয়া তাই মানে আৰু মোক ইটো কৰি দিব মানে তাই ৰাজমিস্ত্ৰী আৰু মই মানে যোগালী আপোনালোকে কম যোগালী বেছি কষ্ট হয় ন মানে চব কৰি দিব লাগে আৰু তাই খালি ওপৰতে হাতাখন লৰাব জানে আৰু সঁচা কথা গাইজ টাইমবোৰ হৈছেহি আৰু পেৰা আপোনালোকে চাই থাকক আৰু অকণমান বাকী আছে তাৰপিছত ৰেডি হৈ যাব মোৰ পেৰা এয়া ডাঠ হোৱাত 1 ঘণ্টাখিনি বাকি ল'লোঁ মই আৰু ঠাণ্ডা হ'বলৈ অলপ ঢাকি ৰাখিলোঁ আমাৰ এতিয়া পেৰা ৰেডি হোৱালে আমি এতিয়া লুডু খেলি তো পেৰা ৰেডি হৈ গ'ল আমাৰ ভিডিঅ'টো যদি আপোনালোকে সঁচাই ভাল পালে বহুত মৰম দিব আশীৰ্বাদ কৰিব যাতে আমি বহুত ধুনীয়া ধুনীয়া ভিডিঅ'ছবোৰ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰি যাম আপোনালোকৰ যিহেতু ছাপৰ্ট অবিহনে আমি হয়তো আগুৱাই যাব নোৱাৰোঁ গতিকে আপোনালোকে প্ৰত্যেকটো ভিডিঅ'তে বহুত বেছি মৰম দিব আমি তেতিয়াহে আমি ধুনীয়া ধুনীয়া ভিডিঅ'ছবোৰ আপোনালোকক দিবলৈ পাৰিম গতিকে প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে ছাপৰ্ট কৰি যাব তেতিয়া আমি হয়তো আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ আমি উৎসাহিত হ'ম